তো হে গাইজ ওয়েলকাম টু জিবিয়ান আসাম। বহুদিনৰ পৰা এটা বস্তু কিনাৰ প্লেন কৰি আছিলোঁ আৰু বস্তুটো কি হয় সেইখিনি আপোনালোকক দেখুৱাম আৰু বস্তুটো কিহৰ বাবে কিনিছোঁ সেইটো ইম্পৰ্টেণ্ট। চ' কিহৰ বাবে কিনিছোঁ সেইটো আপোনালোকে চাব পাৰিব, জানিব পাৰিব। তো ভিডিঅ'টো শেষলৈকে চাওক। চ' বস্তুটো হৈছে এইটো চামচঙৰ এটা টেবলেট কিনিছোঁ। বহুদিনৰ পৰা এই টেবলেটটো কিনাৰ প্লেন আছিলে, ফাইনেলি টেবলেটটো কিনিলোঁ। কিমান পৰিছে বা কিহৰ কাৰণে কিনিছোঁ সেইটো ভিডিঅ'টোৰ শেষত দেখুৱাম। এতিয়া আনবক্সিংটো চাই লওক আপোনালোকে। আনবক্সিং মানে একচুৱেলি অফিচিয়েল আনবক্সিং নহয়, কাৰণ অলৰেডি এইটো মই ইউজ কৰিছোঁৱেই কেইদিনমান, কিন্তু আপোনালোককতো দেখুৱাব লাগিব, কাৰণ আপোনালোকৰ বাবে বা আপোনালোকৰ কাৰণেইটো কিনিব পাৰিছোঁ। তো এইটো বক্স এইটো খুলি দিব লাগিব এনেদৰে। তো বক্সটো খোলাৰ পিছত এইটো হৈছে টেবলেট। তো টেবলেটটো অলপমান বাৰু মই কাষত থৈ দিছোঁ। তাৰপিছত টেবলেটটোৰ লগত এইখন কিবা আছে। আৰু এইটো কিন্তু আৰু এটা কথা কৈ দিওঁ আপোনালোকক যে এইটো দুটা ভেৰিয়েণ্টৰ পায়, এটা ৱাইফাই আৰু এটা পায় আপোনাৰ চিম লগাব পৰা। তো চিমটোৰ কাৰণে এইটো দিছে। আৰু এইটোৱেতো মেইন, এইটো হৈছে পেন। এইটো পেনৰ কাৰণেই এইটো কিনিছোঁ। তো পেনটোৰ কি কাম আছে সেইখিনিও দেখুৱাম আপোনালোকক। আৰু ইয়াতে এইটোৱে বক্স, আৰু ইয়াতে দাম চাম আপোনালোকক লিখি দিছে। তো এইটো আপোনাৰ ইয়াতে কিমান দাম আছে বাৰু, ইয়াতে কিমান দাম আছে সেইটো ইয়াতে 35,000 আছে, কিন্তু আপোনাৰ এইটো মই 32,000ত কিনিছোঁ। আৰু এইটো আপোনাৰ মই অনলাইনৰ পৰা কিনা নাই, অফলাইনৰ পৰা কিনিছোঁ। যিহেতু ইলেক্ট্ৰনিক বস্তু হয় সেইকাৰণে ভাবিছোঁ যে প্ৰথমবাৰেতো কিনিম, চ' অনলাইন কিনাতকৈ অফলাইনে কিনি দিওঁ। তো সেইকাৰণে অফলাইনে কিনি দিলোঁ। চ' এতিয়া ফাইনেলি আপোনাৰ এইখিনি কাষত থৈ দিলোঁ। এতিয়া মেইন টেবলেটটো আমি চাই আছোঁ। তো ফাইনেলি গাইজ এইটোৱে হৈছে টেবলেট। আপোনালোকক মই দেখুৱাই আছোঁ খুলি কিনে কেনেকুৱা ধৰণৰ লুকটো। ৰ'ব তাৰ আগতে আপোনালোকক এই পেনটো খুলি দেখুৱাই দিছোঁ। ৰ'ব, পেনটোৱে মেইন। পেনটোৰে এইটো চাওক আপোনালোকৰ এই সৰু সৰু ডট এটা দেখা পাইছেনে? তো এইটো একো কৰিব নালাগে, আপোনাৰ চাৰ্জ কৰিবৰ কোনো দৰকাৰ নাই। তো চাৰ্জ কৰিব নালাগে, ইয়াতে সুন্দৰকৈ আপোনাৰ ইয়াতে এটাচ হৈ যায়। এই চাব, মই দেখুৱাই আছোঁ আপোনালোকক। এই চাওক, এটাচ হৈ গ'ল। এটা চাউণ্ড শুনা পাইছেনে? তো ইয়াতে এটাচ হৈ গ'ল। আপোনালোকে ইয়াতে এইটো এক্সট্ৰাকৈ কোনো চাৰ্জ কৰিবৰ দৰকাৰ নাই। এই পেনটোৰে আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। কি সুন্দৰকৈ ব্যৱহাৰ কৰিব পাৰি আপোনালোকক মই দেখুৱাই আছোঁ। হাতেৰেও পাৰিব বাৰু, হাতেৰে নোৱাৰা নহয়, কিন্তু পেনটোৰে হ'লে আৰু বেছি ভাল হয়। আৰু ইয়াতে আপোনালোকৰ নাম চাম লিখিব পাৰিব। আৰু ইয়াতে মই আপোনালোকক নোটছত কিবা কিবি লিখি থাকোঁতো, সেইকাৰণে ইয়াতে উঠি গৈছে। আপোনালোকক মই কিবা অলপ লিখি দিছোঁ, দেখুৱাই দিছোঁ। ৰ'ব, ইয়াতে চিলেক্ট কৰাই আছে। তাৰপিছত ইয়াতে আপোনালোকে ছাবস্ক্ৰাইব কৰিব, জিবিয়ান আসাম বুলিয়ে লিখি দিছোঁ। আমাৰ ফেচবুক পেজ আৰু চেনেলটোৰ নামে লিখি দিছোঁ। তো পেজটো ফ'ল' কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো লিখি দিলোঁ এনেকৈ। যদি আপোনালোকে বিচাৰে যে ময়ো কিনিম, তো কিনিলে আপোনালোকে এইটোও পাব, আৰু এনেকৈ আপোনালোকে নোট লিখিব পাৰিব। এইটো মেইনলি আপোনাৰ অনলাইন ক্লাছ কৰাৰ কাৰণে একদম বেষ্ট হয়, পাৰফেক্ট হয়। আৰু মই যিহেতু কেইদিনমান চলাইছোঁ সেইকাৰণে মই আপোনালোকক ক'ব পাৰিছোঁ খুব বেষ্ট, ভাল লাগিছে, স্মুথ হয়। অনলাইন ক্লাছ কৰিবৰ কাৰণে একদম ধুনীয়া হয়। তো টেবলেটটো নিশ্চয় চালে কেনেকুৱা পাইছে টেবলেটটো আপোনালোকে কমেণ্ট কৰি কমেণ্ট বক্সত নিশ্চয় জনাব। এইটো কেৱল আপোনালোকৰ মৰম ছাপোৰ্টৰ কাৰণে কিনিব পাৰিছোঁ, আৰু আপোনালোকৰ কাৰণেই মই কিনিছোঁ। তো কিয় আপোনালোকৰ কাৰণে কিনিছোঁ এইটো কৈ আছোঁ আপোনালোকক। চ' টেবলেটটোৰ প্ৰাইচটো আপোনালোকক ক'লোঁ, অফলাইন কিনিছোঁ 32,000 পৰিছে। তো এই টেবলেটটো মই কিনিছোঁ অনলি ভিডিঅ'জৰ কাৰণে, কাৰণ মই যিহেতু মেক্সিমাম ভিডিঅ' মোৰ জব ৰিলেটেড, জব এনালাইচিছ বা এডুকেশ্যনেল ভিডিঅ' বা এডুকেশ্যনেল এনালাইচিছ ভিডিঅ' মই বনাওঁ নিউজবিলাকৰ। তো সেইকাৰণে কি হয়, মোবাইলত স্ক্ৰীণ ৰেকৰ্ডিং কৰিব লাগে মোৰ। আগতে স্ক্ৰীণ ৰেকৰ্ড মোবাইলেদি কৰিছিলোঁ, কেতিয়াবা লেপটপ দি কৰোঁ বাৰু, কিন্তু লেপটপ দি অলপ অসুবিধা হয় আৰু এডিটিঙৰ কাৰণে। চ' সেইকাৰণে ভাবিলোঁ যে মোবাইলৰ স্ক্ৰীণখন যিহেতু সৰু আৰু আপোনালোকক কিছুমান ইম্পৰ্টেণ্ট কথা পইণ্ট কৰি দেখুৱাই দিব লাগে, চ' মই ভাবিলোঁ যে টেবলেট এটাই কিনি লওঁ। তো তাতে আপোনালোকক মই ভাবিলোঁ যে এই যে মই কলমটো দেখুৱালোঁ আপোনালোকক, পেনটো, তো সেই পেনটোৰ কাৰণে একচুৱেলি মই কিনিছোঁ, কাৰণ পেনটোৰে আপোনালোকক তাত দেখুৱাই দিব পাৰি। আৰু টেবলেটৰ এটা ভাল কি আপোনাৰ স্পেচিয়েলিটি এটা আছে যে তাৰ স্ক্ৰীণখন ডাঙৰ একচুৱেলি। তো স্ক্ৰীণখন ডাঙৰ, পেনটোও আছে, তো দুয়োটাই এক গুলিত দুই চিকাৰ হ'ল। তো সেইকাৰণে সেইটো কিনিলোঁ। আৰু ভিডিঅ'জসমূহ আপোনালোকক দি আছোঁ, ফেচবুকত দি আছোঁ, ইউটিউবত দি আছোঁ। আশা কৰোঁ আপোনালোকে আগলৈকেও আমাৰ ভিডিঅ'বিলাক আপোনালোকে চাব। চ' এইখিনিয়ে আপোনালোকক মই জনালোঁ। যিহেতু টেবলেটটো কিনিছিলোঁ, কেইদিনমান মই চলাইছিলোঁ, কেইদিনমান চলাই পেলাই ৰিভিউ দিলোঁ আপোনালোকক, ভাল লাগিল। আৰু আপোনালোকক মই আনবক্সিঙো কৰি দিলোঁ, অফিচিয়েল নহয়, জাষ্ট আপোনালোকক দেখুৱাই দিলোঁ। চ' এইখিনিয়ে আপোনালোকে ভিডিঅ'টো কেনেকুৱা পাইছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু যদি ভাল পাইছিলে ভিডিঅ'টো লাইক কৰিব, আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু এই ভিডিঅ'টো যদি ইউটিউবত চাই আছে আপোনালোকে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, জিবিয়ান আসাম বুলি ইউটিউবত আছে। আৰু যদি ফেচবুকত চাই আছে আমাৰ এই ফেচবুক পেজখন ফ'ল' কৰিবলৈ নাপাহৰিব। গতিকে আজিলৈ ইমানেই, থেংক ইউ।